Hi guys, welcome back to our channel. মোৰ মাই বনাব ব্ৰইলাৰ ভাবিলো আপোনালোকৰ লগতে শেয়াৰ কৰো তবলক ভিডিওটি ষ্টাৰ্ট কৰো মাই ইয়াত লৈ লৈছে দিছে এনে ভাজা হৈ গল এতিয়া ইয়াত দি দিছে চিকেন দি দিছে চিকেন হিনি অকমান লৰাই দিছে আপোনালোক এটা পেষ্টটো মাংসৰ ওপৰত দি দিব আপোনালোকে গেছৰ ফ্লেমটো অলপমান কমাই দিব তলত লাগি যাব পাৰে মছলা দিনে লাগি যায় লৰাই দিছে ধুনীয়াকৈ এনেকৈ লৰাই দিছে লৰাই থাকিব এনেকৈ এতিয়া এইখিনি ভাজা হৈ গল ইয়াত একাপ পানী দি দিব ইয়াত লৰাই দিছে এতিয়া একাপ পানী দি দিব
পানী দি দিছে ইয়াত পানী দি দিছে পানী দি কেনে এইখিনি অকমান উতলিব দিব উতলিব দি কেনে ইয়াত গৰম মছলা দি দিছে গৰম মছলা দি কেনে ইয়াত 2 মিনিটৰ কাৰণে ঢাকনিখন দি দিব এতিয়া ঢাকনিখন গুচাই দিছে 2 মিনিট হৈ গ'ল এতিয়া হৈ গ'ল মাৰ বনোৱা মাই গেছটো অফ কৰি দিব 2 মিনিটৰ কাৰণে ঢাকনিখন দি দিব ঢাকনিখন গুচাই দিলে দেখিছেনে গাইস কালাৰ ইমান ধুনীয়া কালাৰ হৈছে এনেকৈ আপোনালোকে ঘৰত বনাই খাই চাব খুবেই টেষ্টি হয় খাবলৈ যদি ভিডিওটো ভাল লাগিল লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰি দিব আজিলৈ বাই বাই